পুনৰ স্বাগতম জনাইছোঁ আমাৰ সাইণ্টিফিক টেম্পাৰমেণ্ট ছাইটলৈ। আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষকে আমাৰ এই ভিডিঅ'বিলাক চাই ভাল পাইছে বুলি আমি গম পাইছোঁ তেখেতসকলৰ কমেণ্টৰ পৰা। আমি সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ ছাইটটো চোৱাৰ কাৰণে আৰু তেখেতসকল উপকৃত হোৱাৰ বাবে আমিও নিজৰ এই কষ্ট সাৰ্থক হৈছে বুলি ভাবিছোঁ। আজি আমি এনে এটা বিষয়ৰ ওপৰত আজি ক'বলৈ ওলাইছোঁ, যিটো বিষয় আমি অতিকে প্ৰয়োজনীয় বিষয় আমাৰ নৱমান শ্ৰেণীত আছে। সেই বিষয়টো হৈছে যিটো এতিয়া ৰং। যেনেকৈ আমি জানো যে আমাৰ বগা ৰঙত 7টা ৰং মিহল হৈ পেলাই বগা ৰংটো হয়। তাৰ কাৰণে আমি নিউটন ডিছৰ এটা ধুনীয়া এটা মডেল এটা বনাই পেলাই আমি তাক প্ৰমাণ কৰিব পাৰোঁ। আচ্ছা, ঠিক তেনেদৰে এই যে ক'লা ৰঙতো যে বিভিন্ন ৰঙৰ উপাদান সোমাই আছে, বিভিন্ন ৰঙৰ উপাদানৰ মিশ্ৰণ যে ক'লা ৰংটো হয়, তাক আমি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ নৱমান শ্ৰেণীত তাতো সুন্দৰ পৰীক্ষা এটা আছে, যাক কোৱা হয় অসমীয়াত বৰ্ণলেখন আৰু বা আমি ইংৰাজীত ক্ৰমেটোগ্ৰাফী বুলি কওঁ। তো এই বিষয়টো আমাৰ কি হয়, দেখা হয় বহু শিক্ষকে বা বহু বিদ্যালয়তে এই পৰীক্ষাটো কৰিবৰ কাৰণে কি হ'ল, আমাৰ ফিল্টাৰ কাগজ নাথাকে বা তেনেকুৱা ধৰণৰ আমাৰ বস্তু নাথাকাৰ কাৰণে আমাৰ কি হয়, সেইটো বস্তু মুখস্থ কৰিবলৈকে দিয়া হয় বা ছবিটো আঁকি পেলাই কৰি থৈ দিয়ে। সেই খুব কম স্কুলতে থাকে এনেকুৱা, বা বহু কম ল'ৰা ছোৱালীয়ে সেই বিষয়টো হাতে কামে কৰি পেলাই জানে যে ক'লা ৰঙতে ৰামধেনুৰ 7টা ৰং সোমাই আছে এক নম্বৰতে। তো সেই বস্তুটো আমি একেবাৰে সহজতে ক'বলৈ গ'লে বস্তুটো এইখিনিতে মই ইয়াতে কৰিব, যিকোনো জেগাতে কৰিব পাৰি। ধৰক মই এটা আপোনাৰ টেমাৰ সাঁফৰ এটা কণ্টেইনাৰ এটা সাঁফৰটো ল'লোঁ আৰু তাৰ কাৰণে আমি এটা বিষয় এইখিনি এটা মই উনুকিয়াই থওঁ, যিটো আমাৰ পেপাৰ ক্ৰমেটোগ্ৰাফী বুলি কোৱা হয়। সেই পেপাৰ ক্ৰমেটোগ্ৰাফী আচলতে যিটো ফিল্টাৰ পেপাৰ বা তেনেকুৱা ধৰণৰ আমাৰ পেপাৰ ব্যৱহাৰ কৰা হয়, তো সেইটো নকৰি পেলাই আমাৰ স্বনামধন্য বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা আপোনালোকে চিনি পায় বা বহুতে জানে, তেওঁ প্ৰান্তিকত লিখি থাকে। তেখেতে এটি নতুন কনচেপ্ট এটা তেখেতৰ উলিয়াইছিল। সেই কনচেপ্ট যে আমি চক পেঞ্চিলত সেই ক্ৰমেটোগ্ৰাফীটো কৰিব পাৰোঁ আৰু সেই সুন্দৰকৈ হয়। সেই তেখেতৰ সেই বিষয়টোৰ ওপৰতে মই আজি ক'ব বিচাৰিছোঁ, কেনেকৈ তেওঁৰ পৰাই শিকি পেলাই মই আজি ছাত্ৰ ছাত্ৰী বা বিভিন্ন জেগাত কৰিছোঁ আৰু সফল হৈছোঁ। আমাৰ আমি চক ল'লোঁ, এইটো চক পেঞ্চিল এটা ল'লোঁ। আচ্ছা, তাৰপিছত আমি এতিয়া এইবিলাক আপোনালোকে দেখিছে ৰং, আমাৰ স্কেচ পেঞ্চিলৰ ক'লা ৰংটো ল'লোঁ। কাৰণ আমাক কৈছে, প্ৰশ্নত আছে যে ক'লা ৰঙত কেইটা ৰঙৰ উপাদান থকা এটা পৃথকীকৰণ পদ্ধতি। ক'লাৰ চিয়াহীত থকা ক'লা বা নীলা চিয়াহীত থকা ৰংসমূহ কেনেদৰে পৃথক কৰিব পাৰি, আৰু সেই পৃথকীকৰণৰ পদ্ধতিটোৰ নাম হৈছে বৰ্ণলেখন বা ক্ৰমেটোগ্ৰাফী। আচ্ছা, আমি একো ফিল্টাৰ কাগজ লোৱা নাই, কাৰণ বহু স্কুলত ফিল্টাৰ কাগজ নাথাকে বা সেইখিনি সুবিধা নাথাকে। কিন্তু চক পেঞ্চিল লগত থাকে, সকলো ল'ৰা ছোৱালীৰ লগতে ক'লা স্কেচ পেঞ্চিল থাকে বা এটা কণ্টেইনাৰ আমি যিকোনো সময়তে স্কুলত পোৱা যায়। এতিয়া মই এটা এনেকুৱা এটা জেগাত চিন দিম, যিটো চিনটো এনেকুৱা হ'ব যি তাত সেইখিনিলৈকে পানী আপুনি দিব নোৱাৰিব। মই পানী কথা কৈছোঁ যে মই অকণমান ইয়াৰ পৰা অকণমান ওপৰত আমি এনেকৈ ঘূৰাই এই বস্তুটো অকণ ওপৰত এইটো স্কেচ পেঞ্চিল ল'লে মাৰ্কাৰ ল'লে দিগদাৰ কিয় হয়, তাত মাৰ্কাৰ এটা কেমিকেল দিয়া থাকে, কাৰণ পাৰ্মানেণ্ট মাৰ্কাৰ হৈ যায়। স্কেচত সেইটো পাৰ্মানেণ্ট ওলোৱা বস্তু নাথাকে। আচ্ছা, আৰু পাৰ্মানেণ্ট মাৰ্কাৰে চকত লিখিবলৈও দিগদাৰ হয়। ফুট দিলেও হৈ যায়, বা মই অলপ দীঘল হেৰিকৈ দিছোঁ, ভালকৈ স্পষ্টকৈ দেখা পোৱা যাব বুলি। আচ্ছা, এইটো দিয়া হ'ল ধুনীয়াকৈ। আচ্ছা, ঠিক আছে। এতিয়া আমি এটা পানী লৈ পেলাই এই খপটোত পানী দিলোঁ। পানী এটা জোখত দিলোঁ, এনেকুৱাকৈ জোখত দিলোঁ যাতে এই চিনটো যাতে পানীত ডুবি নাথাকে, পানীটো চিনটোৰ ওপৰত থাকে, চিনটো পানীটোৰ ওপৰত থাকে। ধুনীয়াকৈ আমি দি দিলোঁ। এতিয়া আমি কিছু সময় পিছত দেখিম, যিটো আমাৰ প্ৰশ্নত আছিলে যে ক'লা ৰঙত কিমান থকা বাকীখিনি ৰঙৰ কেনেকৈ পৃথক কৰিব পাৰি বৰ্ণলেখন পদ্ধতি, এইটো সুন্দৰকৈ আমি দেখা পোৱা যাব। ইয়াত মই আৰু এটা চক লৈ পেলাই মই হেৰি কৰিব পাৰোঁ, এটা ফুটৰ সহায়ত, যিটো কথা কোৱা হৈছে এটা সৰু এনেকৈ ধৰক এটা সৰু ফুট এটা লৈ ল'লোঁ। এনেকৈ ফুট এটা দি দিলোঁ এইখিনিতে এই ফুট দিলেও হৈ যায়। এনেকৈ ফুট এটা দি দিলোঁ, এই ফুটটো দিওঁ এনেকৈ দি থ'লে চাওক লাহে লাহে পোহৰ আমাৰ ক'লা ৰংটো ভাগ হৈ গৈ আছে।
দেখা পোৱা গৈছেনে ভালকৈ অঁ ভাগ হৈ গৈছে চাওক অলপ সময় আপোনালোকে চাই থাকিলে গম পাব আৰু ইয়াৰ পৰা আৰু এটা কথা সুন্দৰকৈ ছাত্ৰ ছাত্ৰীক বুজাব পাৰি যিটো হৈছে ৱেভ লেংথ অফ কালাৰ তাৰমানে কি হ'ল ৰঙৰ যিটো তোমাৰ ৰঙৰ যিটো তীব্ৰ গতি যে তৰংগ দৈৰ্ঘ্য যিটো বুলি কোৱা হয় যেনেকৈ আমাৰ আকাশখন কিয় নীলা দেখি আমি বিপদৰ সংকেত হিচাপে বাইক চাইকেল গাড়ীৰ পিছফালে কিয় ৰঙা ৰং দিওঁ তো এই গোটেইবিলাক বা সূৰ্য উঠাৰ আগতে বা নমাৰ সময়ত কিয় ৰঙা দেখি এই গোটেই বস্তুটো এই পৰীক্ষাটোৰ পৰা ব্যাখ্যা কৰিব পাৰে মই গোটেইখিনি বিষয়বস্তুলৈ নাযাওঁ কিন্তু এটা কথা আচৰিত ধৰণে আপোনালোকে ইয়াত দেখিব যে যোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেই ৰংটো আপোনাৰ সোনকালে ওপৰ পাব বিচাৰিব যোনকেইটা কম ক্ৰমান্বয়েহে ৰংকেইটা আহে বৰ সুন্দৰকৈ ল'ৰা ছোৱালী দেখা পোৱা যাব ল'ৰা ছোৱালী কৈছে চাওকচোন কোনটো চবতকৈ ওপৰলৈ গৈছোঁ আপোনালোকে চাই থাকক এইটো ওলাই গৈ চাওক ভায়লেটটো একে তলতহে আছে কাৰণ আমি জানো ভায়লেটৰ আমাৰ ৱেভ লেংথটো কম তাৰপিছত আমাৰ নীলা আহে 400 পৰা 700 আমাৰ এনেকুৱা আছে তাৰপিছত আমিতো জানো এইবিলাক কথা চবতকৈ বেছি ৱেভ লেংথটো হৈছে আমাৰ কাৰ ৰঙা হয় এই ৰঙা তাৰপিছত হালধীয়া এই গোটেইখিনি বস্তু আপোনাৰ লাহে লাহে তেনেকৈ উঠি গৈ থাকিব আমি অলপ সময় ৰখিব লাগিব যেতিয়ালৈ ইমানলৈকে পাওঁ তেতিয়া আমি সম্পূৰ্ণ আমি গোটেই বস্তুটো ইয়াত চকডালতে গম পোৱা যাব 5 মিনিটমান সময় ৰখিলোঁ আৰু তাৰোপৰি 5 মিনিট সময়তে মই কি কৰিলোঁ নীলা ৰঙৰো এনেকুৱা এইটো নীলা ৰং দি পেলাই এইটো দিছোঁ এইটো আমাৰ নীলা ৰঙে দিয়া হৈছে কাৰণ নীলা আৰু ক'লাৰ ৰঙৰ দুটা উপাদানৰ কি ৰং সোমাই থাকে দিয়া আছে এতিয়া কথা এটা চাব আপোনালোকে ইয়াত তাৰমানে ৰঙা আৰু হালধীয়া এইবিলাক দেখা নাই প্ৰথমতে আপোনালোকে দেখিছিলে তাৰপিছত এতিয়া ভায়লেট ৰংটো চাওক আপোনাৰ বেঙুনীয়া ৰংটো ইমানখিনি আছে তাৰপিছত আমাৰ ঘন নীলা তাৰপিছত এনেকৈ সেউজীয়া এইবিলাকে দেখিছে আপোনালোকে ঘন নীলা এইটো নীলা ধুনীয়াকৈ তো সেউজীয়া ৰংটো ওপৰত আছে এটাত অকণমান হালধীয়া ইয়াত এইটো একে ৰঙাটো চাব দেই আহিছে নহয় এই আছোঁ এইটো চাওক ৰঙাটো এইয়া দেখিছেনে কেমেৰাত দেখা গৈছেনে নাই দেখা ন একেবাৰে হেৰিকৈ আছে এইটো চাওক এই ৰঙাটো এই ওপৰে আছে এতিয়া ইয়াত দেখা গৈছে এতিয়া কেমেৰাত দেখিছেনে মই নাজানো তো ৰঙাৰ তলতে হালধীয়া আছে হালধীয়াৰ তলত আমাৰ সেউজীয়া আছে তো ঘন নীলা এনেকৈ আছে আৰু আমি জানো চবতকৈ একেবাৰে ৱেভ লেংথটো আমাৰ কম হৈছে ভায়লেট কালাৰৰ বেঙুনীয়া ৰঙৰ তাৰপিছতে আমাৰ তেনেকৈ বাঢ়ি গৈ থাকে চবতকৈ বেছি ৰঙা গতিকে ৰঙাটো একদম ওপৰত আছে চাওক আৰু কিছুমানতো ৰং আনকি ইয়াততো ৰঙা ইয়াত নাপালেগৈ ইয়াত এই মানে সেউজীয়া এনেকৈ হালধীয়া থাকি গ'ল কাৰণ ইয়াৰ ৱেভ লেংথটো বেছি হোৱাৰ কাৰণে কি হৈছে ই বহুত চক পেঞ্চ মানে আৰু জেগা লৈছে যদি আমাৰ চকডাল যদি এনেকুৱা দীঘল যদি ইমান দীঘল চক হোৱাহেঁতেন তেতিয়া আমি ৰঙাটো হয়তো ইমান মানত আমি এইখিনিৰ পৰা হৈছেতো আমি ইমান মানৰ ৰঙাটো পালোহেঁতেন কাৰণ ৱেভ লেংথটো ভাবিছোঁ সেইকাৰণে ৰঙৰ ৱেভ লেংথ অতিমাত্ৰা বেছি হয় আমি সেইটো সকলোৱে জানো আৰু ইয়াৰ পৰা আমি তৰংগ দৈৰ্ঘ্যও বুজাব পাৰোঁ যিটো আমি ওপৰৰ ক্লাছত ক'ব পাৰোঁ আৰু এই ক্লাছ 9ৰ কাৰণে যে ক'লা বা নীলা ৰঙতে যে আমাৰ বিভিন্ন ৰঙৰ যে সমষ্টি এটালৈকে পৃথক কৰিব পৰা ক্ৰমেটোগ্ৰাফী বা বৰ্ণলেখন পদ্ধতি আমি সামান্য চক লৈ কৰিব পাৰোঁ সেইটো এটা সুন্দৰকৈ আপোনাক দেখুৱাব পাৰে ক্লাছতে বহি আপোনালোকে কৰিব ল'ৰা ছোৱালী কেতিয়াও নাপাহৰে বুজি পাব আৰু সিহঁতে এটা আমোদ পাব আৰু এই এটা ভাল কি হ'ব এই চকখিনি যে আপোনালোকে কি কৰিব ৰ'দত শুকুৱাই দিলে কি হ'ব চকখিনি দেখিবলৈ বৰ ধুনীয়া হ'ব পিছত দেখিব আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনাৰ চকখিনি কি কৰিব কালাৰ কৰি পেলাব নিজে এনেকৈ কৰি পেলাই সিহঁতে হেৰি কৰি দেখিবলৈ বৰ ধুনীয়া হ'ল আৰু পাৰ্মানেণ্টলি আপোনালোকে ৰাখিবও পাৰে আৰু গতিকে দেখিবলৈ ধুনীয়া হ'ল আজিলৈ আমি আহোঁ আৰু এনেকুৱা ধৰণৰ বহুতো বিষয় লৈ সহজভাৱে আপোনালোকে টিচিং লাৰ্ণিং মেটেৰিয়েল কেনেকৈ ব্যৱহাৰ কৰিব ক্লাছত সেইসমূহ লৈ পেলাই আমি পিছতো আৰু বিভিন্ন ভিডিঅ' দিম আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেণ্ট দিব ভাল লাগে আমাৰ ধন্যবাদ